Hello everyone, welcome to my Bonasri's blog. কি খবৰ আপোনালোকৰ? আজি মই এটা বেলেগ জায়গা আপোনালোকক দেখুৱাম। অলপ ফুৰিবলৈ যাওঁ। যাই আপোনালোকক দেখুৱাম। কেনেকুৱা পায় আপোনালোকে মোক জনাব জায়গাখিনি। আৰু যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। প্লিজ সাবস্ক্ৰাইব কৰিব। প্লিজ। তেতিয়াহ'লে বলক আমি ফুৰি আহোঁ আৰু আপোনালোকক জায়গাটো দেখুৱাওঁ। কেনেকুৱা জায়গা হয়নে নহয় বলক। যামতো যামেই আৰু মোৰ লগত আছে অকলে ফুৰিবলৈ নাযাওঁ দেই, মোৰ লগত আছে দুজন। চাওক আপোনালোকে, এয়া সিদিনাও মোৰ ভিডিঅ' দেখা পাইছিলে আৰু আজিও চাওক। এয়া আমাৰ ঘৰত জানমণি বুলি মাতোঁ আৰু এয়া হৈছে গুণু বুলি মাতোঁ আমি। আৰু গতিকে বলক আমি যাওঁ, এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। আহক। আমি আহি আছোঁ। আৰু আহি এয়া চাওক, এয়া মোৰ বৰমা হয়। হাই কৈ দিয়া বৰমা। হাই কৈ দিছে হাঁহিৰে। আৰু চাওক, এয়া আহি আমি ৰাস্তাত লগ পালোঁ। এয়া মই সিদিনা আপুনি দেখিছিল ভিডিঅ'ত, এয়া পৰি আৰু এয়া পৰি ভাইক। নামটো ক। নামটো সি ক'ব নোৱাৰে, জ্যোতিষমান তাৰ নাম। তো এয়া চাওক, এয়া আমাৰ গাঁৱৰ মন্দিৰ কমপ্লিট হোৱা নাই, বান্ধি আছে। এয়া আমাৰ গাঁৱৰ মন্দিৰ আৰু ইয়াতে আমাৰ খেতি কৰিব। এয়া আমাৰ গাঁৱৰ মন্দিৰ। এয়া দেখিছেনে ৰাস্তাত বোকা, সিদিনা দেখি পাইছিলোঁ ৰাস্তাটো আপোনালোকে শ্বেয়াৰ নকৰিলে। আজি কিন্তু শ্বেয়াৰ কৰিব ৰাস্তাটো, যাতে হয়। আমি এয়া মোৰ লগৰী দুজনী এহেঁতি আহি আছোঁ। চাওক, আৰু এয়া চাওক আমাৰ গাঁৱৰ স্কুল, পূব নলবাৰী বিদ্যা মন্দিৰ হাইস্কুল দিঘালী। এইখন আমাৰ গাঁৱৰ স্কুল হয়। চাওক, এয়া চাওক, আমি গাঁৱৰ স্কুলৰ সন্মুখত থিয় হৈ আছোঁ, দেখিছে। চাওক, আহি আছোঁ। কি কৰিব আৰু, কাম বন নাই, এনেকৈ ঘূৰি আছোঁ আৰু। এয়া চাওক, যিটো জাগা মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু সেইটো জাগাই হৈছে আমাৰ গাঁৱৰ এই গোপাল মন্দিৰটো। চাওক কি ধুনীয়া। আৰু এইবোৰ দেখিছেনে কি ডাঙৰ ডাঙৰ গছ, আশ্ৰম যেন পায় হয়নে? এইবোৰ বহুত পুৰণি গছ। চাওক, এইটোৱেই হৈছে আমাৰ গোপাল মন্দিৰটোৰ মণিকোট। কি ধুনীয়াকৈ বনাইছে। এই মন্দিৰটো কেনেকৈ হ'ল কোনেও নাজানে। আগতে যেতিয়া মন্দিৰটো আছিল, তেতিয়া এটা সৰু ঘৰ হিচাপত গাঁৱৰ মানুহে বনাইছিল আৰু ইয়াতে চাকি বন্তি দিছিল। আৰু ৰাস্তাৰ মানুহে গৈ থকাত যেতিয়া ঘৰটোলৈ লক্ষ্য কৰে, তেতিয়া গৈছিল বন্তি জ্বলি থকা দেখিছিলে। আৰু যেতিয়া ওচৰলৈ যায় বন্তি গছ নুমাই গৈছিল। আৰু তাৰ কাষত কিছুমান চিকা দৌৰি থকা যেন পাইছিলে বোলে। আৰু নাৰায়ণ পূজাৰ যেতিয়া মানুহে ভোগ লৈ আহিছিল, সেই ভোগ বোলে গছৰ ওপৰত তুলি লৈ গৈছিল, এনেকুৱা জনশ্ৰুতি আছে। আৰু যিহেতু মন্দিৰত আহিছোঁ, এটাতো সেৱা কৰিবই লাগিব, হয়নে নহয়? আৰু এতিয়া আহি আমি মন্দিৰৰ পুখুৰীটো পালোঁ। চাওক, এই পুখুৰীটো চাওক, এই পুখুৰীটো ইমানেই ধুনীয়া, কি ক'ম। আৰু বনাইছেও ঠিক না, কি ক'ম। এই পুখুৰীটো আৰু এই মন্দিৰটো আটাইতকৈ বেছি মাহাত্ম্যৰ কথা কি জানেনে আপোনালোকে?
2004 চনৰ আমাৰ ইয়াতে বানপানী হৈছিল আৰু গোটেই আমাৰ গাঁও আৰু আমাৰ ইয়াতে এখন বালাজান বুলি গাঁও আছে সেইখনো মানে পুৰা একদম পানীৰ তলত ডুব গৈছিল। তাৰপিছত সকলোবোৰ মানুহ ইয়াতে আহি থুপ খাইছিল আৰু ইয়াতে মানে আশ্ৰয় লৈছিল আৰু কিন্তু আমিও আহিছিলোঁ তেতিয়া মই সৰু আছিলোঁ 2004 চনত চতুৰ্থত পঢ়ি আছিলোঁ আৰু তেতিয়া আমাৰ ইয়াতে এখন ষ্টেজ আছে তাত আছিলোঁ আৰু তেতিয়াই কি হৈছিল মানে পানী আহি সকলোৰে ঘৰ দুৱাৰ ভাঙি লৈ গৈছিল কিন্তু এই পুখুৰীটোৰ পানী মানে সকলোৰে খাল বিল মানে চব মানে বালিয়ে পুতি পেলাইছিল কিন্তু এই পুখুৰীটোৰ পানী কি কৰিছিল পুখুৰীটোৰ পানী শুকোৱা নাছিল আৰু এইটো বালিৰে পোত খোৱা নাছিল আৰু মন্দিৰটোৰ যিটো সভাঘৰ আছে সেই সভাঘৰটো পানীৰ তলত ডুব যোৱা নাই। কিমান চাপৰত আছিল আৰু তাতকৈ ওখ ওখ ঘৰবোৰো পানীৰ তলত ডুব গৈছিল। তে চাওক আপোনালোকে কেনেকুৱা এটা মাহাত্ম্য। গতিকে আপোনালোকেও আহিব এই মন্দিৰটোলৈ। হয় মন্দিৰটোৰ তললৈ আমি নামি আছোঁ বৰ্তমান। চাওক কি সুন্দৰ এয়া চাওক এয়া চাওক চাওক এয়া এয়া চাওক জাগাখিনি কি ভাল লাগে চাওক আপোনালোকে। এয়া পানী পৰি গ'ল নাকত গছৰ পৰা। এইখন মঞ্চ হয় আৰু ইয়াতে আমাৰ যেতিয়া বিহু ফাংচন হয় তাতে বিহু ফাংচনবোৰ পতা হয় আৰু ইয়াতে আপোনাৰ আমাৰ সভা হয় মাঘ মাহৰ পূৰ্ণিমাত ইয়াতে সভা হয় গোপাল মন্দিৰত আৰু সেই ইয়াত মানে ধুনীয়া যি মানে আপোনালোকে কবিতা কৰে নৃত্য কৰে এইবোৰ নাটক হয় ইয়াতে সকলোবোৰ হয় দিয়ক। আৰু এয়া চাওক আমাৰ ব্লক অফিচৰ এইবোৰ কোৱাৰ্টাৰ হয়। এয়া আমি চাওক এয়া আমাৰ ব্লক অফিচ হয় আৰু এয়া চাওকচোন ব্লক অফিচৰ এইবোৰ কি ধুনীয়া একদম পেইণ্ট কৰা আছে ৱালত ৱাল পেইণ্টিং চাওক আপোনালোকে কি ধুনীয়া। এইখন চাওক কি সুন্দৰকৈ পেইণ্ট কৰা আছে খেতি কৰা পেইণ্ট হয় দেই এইখন। আৰু এইখন চাওক কি সুন্দৰভাৱে কৰা আছে। আৰু এয়া চাওক আমাৰ লোক সংস্কৃতিৰ আমাৰ কি ধুনীয়াকৈ পেইণ্ট কৰা আছে ঢোল আছে তাল আছে চাওক কি ধুনীয়াকৈ কৰা আছে পেইণ্টিংবোৰ চাওক আপোনালোকে। ইয়াতে কি ধুনীয়াকৈ হাঁহ চৰি আছে দেখিছেনে আপোনালোকে চাওক। এয়া কি সুন্দৰভাৱে আঁকিছে কি ক'ম আপোনালোকক চাওক। এয়া চাওক কাতি বিহুত আমি ধানৰ মাজত লক্ষ্মীক চাকি দিওঁ সেয়া ইয়াতে উৎকৃষ্ট ৰূপত দেখুওৱা হৈছে দেখিছেনে আপোনালোকে। এয়া চাওক আৰু এয়া চাওক ম'হ যুঁজ
এয়া মহ যুঁজ ইয়াতে প্ৰতিফলিত কৰা হৈছে মহ যুঁজৰ ছবি চাওক আপোনালোকে আৰু চাওক এয়া অসম চাহ খেতিৰ বাবে বিখ্যাত গতিকে চাওক এয়া চাহ খেতিৰ উৎকৃষ্ট নিদৰ্শন আৰু আমাৰ এয়া অসমৰ জাতীয় উৎসৱ বিহুৰ নিদৰ্শন দাঙি ধৰা হৈছে চাওক এয়া তলাতল ঘৰ এইবোৰ একো একোটা আমাৰ অসমৰ প্ৰতীক হয় আৰু সেয়েহে আমাৰ ইয়াত ৱালত ধুনীয়াকৈ এইবোৰ আঁৰি থোৱা হৈছে ধুনীয়াকৈ প্ৰতিফলিত কৰিছে চাওক এশিঙীয়া গড় চাওক কি ধুনীয়া কি কম আপোনালোকক তো এইবোৰ আমাৰ গাঁৱত আছে দিয়ক আৰু অলপমান উন্নত আৰু আমাৰো গাঁওখন এয়া চাওক বাপুজি চাওক আৰু এয়াই হৈছে আমাৰ চাওক এয়াই হৈছে আমাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় পূব নলবাৰী উন্নয়ন খণ্ড দীঘেলী এয়া চাওক আমাৰ এয়া এইবোৰ ব্লকৰ কোৱাৰ্টাৰ হয় এইবোৰ ব্লকৰ কোৱাৰ্টাৰ চাওক এয়া দেখিছেনে কি ৰাস্তাত পানী হৈছে চাওক এয়া ৰাস্তাত পানী দেখিছেনে এয়া হৈছে আমাৰ ৰাস্তাবোৰ আৰু কি ক'ম আপোনালোকক চাওক কি সুন্দৰ পৰিৱেশ এয়া চাওক আমাৰ ৰাস্তাটো দেখিছোঁ তো আপোনালোকক অলপমান আৰু চাওক এই দুটা বোলে আমাৰ খোজকাঢ়িব ইচ্ছাই নাই লেংপেংকৈ আহি আছে তো বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইবটোতো কৰিবই লাগিব তো আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম গতিকে চাই থাকিব মোৰ ভিডিঅ'বিলাক তেতিয়াহ'লে আজিলৈ বাই বাই টাটা